আজি বৰপেটা সত্ৰৰ প্ৰথম সত্ৰাধিকাৰ শ্ৰী শ্ৰী মথুৰাদাস বুঢ়াগোহাঁইৰ কীৰ্তন মহোৎসৱ। এই কীৰ্তন মহোৎসৱৰ 5 দিন আগতে কীৰ্তন স্থাপনা হয় আৰু 5 দিন আজি মহোৎসৱ। বিভিন্ন কাৰ্যসূচী ৰাতিপুৱাৰ পৰা চলি আছে। আমাৰ ৰাতিপুৱাৰ পৰা নৃত্য প্ৰসংগ আৰম্ভ হৈছে। গায়ন বায়ন আহিব, ওজাপালি আহিব, ঘোষা কীৰ্তন আহিব। এইবিলাক তেওঁলোকে নিজৰ নিজৰ কৰ্মবিলাক কৰি আবেলি ঠোল নহাটিয়ে ইয়াতে নাম গুণ কীৰ্তন কৰি ফলভাৰ প্ৰদান কৰিব। আৰু সেই ফলভাৰ ঠোল হাতীবিলাকে এইবাৰ বস্তুবিলাক ভগাই নি নিৰ্মাল হিচাপে গ্ৰহণ কৰিব। আৰু ফলভাৰ শেষ হোৱাৰ পিছত ৰাতি গায়ন বায়নৰ যি পালা আছে সেইবোৰে তেওঁলোকে নাট ভাওনা কৰি আজিৰ সভা সামৰণি মাৰি সমাজ ব্যৱস্থাৰ প্ৰতিষ্ঠাপক, গাঁৱলীয়া বেংকৰ প্ৰতিষ্ঠাপক, ভাৰতৰ খাদ্য নিগম যিটো ব্যৱস্থা আছে সেই ব্যৱস্থাৰ সৃষ্টিকৰ্তা আছে মথুৰাদাস বুঢ়াগোহাঁই। সেইটো আমাৰ আজিও আছে। সৰু ভঁৰাল যিকোনো সময়ত মানুহ আহিলে ইয়াতে পিঠা পাবই। সেইটো মহা মহাপুৰুষৰ সৃষ্টি। যি সময়ত ভাৰতবৰ্ষত মানে খাদ্য নিগমৰ সৃষ্টি হোৱা নাছিল, মথুৰাদাস বুঢ়াগোহাঁয়ে প্ৰথম সৃষ্টি কৰিছিল। যি সময়ত গাঁৱলীয়া বেংকৰ সৃষ্টি নাছিল, হাতীগোটৰ সৃষ্টি কৰি বেংকৰ সৃষ্টি কৰি মথুৰাদাস আৰম্ভ কৰিছিল। গণতন্ত্ৰৰ সৃষ্টি কৰিছিল মথুৰাদাস বুঢ়াগোহাঁয়ে। অসমৰ সকলো সত্ৰবিলাকতে গণতন্ত্ৰ নহয়, তেওঁলোকে মানে পাৰিবাৰিক বা বংশ লৈ তেওঁলোকে সত্ৰাধিকাৰ হয়। কিন্তু বৰপেটাৰ যোগ্যতাৰ ভিত্তি কৰি, ৰাইজে যোগ্যতাৰ ভিত্তি কৰি গণতন্ত্ৰৰ মাধ্যমত সত্ৰাধিকাৰ নিৰ্বাচন হয়। বৰপেটা সত্ৰৰ বিশেষত্ব আমাৰ ওচৰৰে সুন্দৰীয়া সত্ৰ। সুন্দৰীয়া সত্ৰত তেওঁলোকৰ বংশ পৰম্পৰা গণতন্ত্ৰ নহয়, কিন্তু বৰপেটাই 1 মাইল আঁতৰৰ একে মাধৱদেৱৰ সত্ৰ। কাৰণ কিয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তেওঁৰ পুত্ৰ আছিল, নাতি আছিল, তেওঁলোকক গুৰুভাৰ নিদি মাধৱদেৱক দিছিল। মাধৱদেৱৰ তেওঁৰ কোনো সম্বন্ধীয় নহয় বিশেষ। মাধৱদেৱৰ যোগ্যতা আছিল, যোগ্য অনুসৰি মাধৱদেৱক দিছিল। সেইটোৱে প্ৰমাণ। গতিকে সত্ৰৰ সত্ৰাধিকাৰবিলাক বংশানুক্ৰম নহয়, এইটো গণতন্ত্ৰ হিচাপে আচলতে যোগ্যতা ভিত্তিত ৰাইজে।
কিবা কওঁ কি এনেকুৱা চাই থাকিলে হ'ব ভিডিঅ' কৰা হৈছে তো এইটো